हेलो फ्रेंड्स स्वागतम जनाइছো देसी टु বিদেশী চেনেললৈ আজি মই বনালো অমলেট কাৰী অমলেট কাৰীটো সকলোৱে খায় কিন্তু খুব সহজতে এইদৰে এবাৰ বনাই খাই চাবচোন তেনেহলে দেৰি নকৰি আহকচোন চাও ভিডিওটো ইয়াৰ বাবে বাটি এটা 4টা ফাৰ্মৰ কণী ভাঙি লৈছো আৰু মিডিয়াম সাইজৰ পিয়াজ এটা মিহিকৈ কাটি লৈছো লগতে ধনিয়া পাত অকমান মিহি মিহিকৈ কাটি লৈছো আৰু লৈছো এটা ডাঙৰ পিয়াজ এইদৰে কাটি আৰু লগতে দুটা বিলাহী লৈছো বিলাহী দুটাও এনেদৰে কাটি লৈছো আৰু লৈছো আদা নহৰু আৰু জলকীয়া সোৱাদ অনুসৰি লব মই 3টা লৈ লৈছো শুকান মছলাত লৈছো ৰঙা জলকীয়াৰ গুৰি এচামুচ জিৰা গুৰি এচামুচ আৰু গৰম মছলাৰ গুৰি এচামুচ এতিয়া লৈছো এটা মিক্সাৰ জাৰ আৰু জাৰটোত কাটি লোৱা বিলাহীখিনি পিয়াজখিনি আৰু আদা নহৰু আৰু জলকীয়াখিনি লৈ লৈছো এইখিনি এটা মিক্সিত ধুনিয়া পেষ্ট এটা বনাই লম পেষ্টটো ৰেডি হৈ গৈছে দেখিছে খুব ধুনিয়া মিহিকৈ কৰি লৈছো এতিয়া অমলেটৰ বাবে লোৱা কণীখিনিত অকমান হালধি গুৰি আৰু সোৱাদ অনুসৰি নিমখ মই আধা চামুচ লৈছো সৰু চামুচেৰে এইখিনি এতিয়া ভালদৰে মিক্স কৰি লম এইখিনি মিক্স কৰি হৈ গল এতিয়া মই গেছত কেৰাহী এটা পাতি লৈছো আৰু কেৰাহীটো গৰম হ'বলৈ দিছো কেৰাহীটো গৰম হৈ গৈছে আৰু ইয়াত 2 চামুচ সৰিয়হৰ তেল দি দিছো তেলখিনি গৰম হলে মই অমলেটটো তৈয়াৰ কৰি লম তেলখিনিও গৰম হৈ গল এতিয়া মই এইখিনি একেলগে দি দিছো আপোনাৰ নিজৰ সুবিধা অনুসৰি অমলেটটো বনাই ল'ব পাৰিব অমলেটটো তৈয়াৰ হোৱাৰ পিছত মই এইদৰে প্লেট এখনত লৈ লৈছো আৰু মই 4 জন মানুহৰ কাৰণে বনাম কাৰণে 4 টুকুৰা কৰি কাটি লম এতিয়া মই আন এটা কেৰাহী গেছত পাতি লৈছো আৰু কেৰাহীটো গৰম হ'বলৈ দিছো কেৰাহীটো মোৰ গৰম হৈ গৈছে আৰু মই ইয়াত সৰিয়হৰ তেল দি দিছো 2 পৰা 3 চামুচে সৰিয়হৰ তেল দিছো আপুনি নিজৰ ইচ্ছা অনুসৰি দি ল'ব পাৰিব তেলখিনি গৰম হৈ গৈছে এতিয়া মই বনাই লোৱা পেষ্টখিনি ইয়াত দি দিছো আৰু এইখিনি এতিয়া ভালদৰে ভাজি লম পেষ্টখিনি 2 মিনিট সময় ভালদৰে ভাজি ললো আৰু ইয়াত এতিয়া মই সোৱাদ অনুসৰি নিমখ দি দিছো আৰু অকমান হালধি পাউডাৰ দি দিছো আৰু জলকীয়াৰ গুৰি আৰু জিৰা গুৰিখিনিও দি দিছো এইখিনি এতিয়া মই ভালদৰে লৰাই অলপ সময় ভাজি লম যাতে মছলাখিনি তেলখিনি এৰি দিয়ে এইখিনি প্ৰায় হাই ফ্লেমত 2 মিনিট সময় ভাজি ললো দেখিবলৈ পাইছে মছলাখিনি তেল এৰি দিছে আৰু ইয়াত এতিয়া মই পানী এড কৰি দিম
পানী আপুনি নিজৰ জোখ অনুসৰিয়ে দিব, যিমানখিনি আপুনি গ্ৰেভি বনায়। আৰু অমলেটৰ গ্ৰেভি বনালেই সোৱাদ লাগিব। আপোনাৰ হিচাপমতে পানী দি দিব, মই এগিলাচ দি দিছোঁ। এইখিনি এতিয়া হাই ফ্লেমত ভালদৰে উতল খাবলৈ দিম আৰু তাৰপিছত অমলেটখিনি ইয়াত দি দিম। এইখিনি এতিয়া 3 মিনিটমান সময় হাই ফ্লেমতে ভালদৰে উতল খাইছে আৰু এতিয়া মই ইয়াত অমলেটখিনি দি দিছোঁ। দেখিবলৈ পাইছে অমলেটখিনি মই এনেদৰে কাটি লৈছিলোঁ আৰু আপোনাৰ নিজৰ ইচ্ছা অনুসৰিয়ে ল'ব পাৰে, মই এইদৰে লৈছোঁ আৰু ইয়াত এপিচ এপিচকৈ এতিয়া দি দিছোঁ। যিসকলে অমলেট কাৰী বনাই খোৱা নাই তেওঁলোকে এনেদৰে এবাৰ বনাই খাই চাবচোন, আৰু যিসকলে অমলেট কাৰী খাইছে তেওঁলোকে এনেদৰে এবাৰ বনাই খাব। আৰু কেতিয়াবা আলহী আহিলে খুব কম সময় থাকিলে এইদৰে আপুনি বনাই খুৱাব পাৰিব। প্ৰায় 10 মিনিট সময়তে এইখন তৈয়াৰ হৈ যাব। এইখিনি ভালদৰে উতল খোৱাৰ পিছত ইয়াত মই এতিয়া গৰম মছলাখিনি দি দিছোঁ আৰু প্ৰায় 1 পৰা 2 মিনিট সময় ভালদৰে উতল খুৱাই এইখিনি নমাই ৰাখি দিম। দেখিবলৈ পাইছে দেখাত ইমান ধুনীয়া হৈছে আৰু খাবলৈ খুবেই টেষ্টি হয়। খুব সহজ যিহেতুকে ৰেচিপিটো বনাবলৈ, এইদৰে আপোনালোকে এবাৰ বনাই খাই চাবচোন। আৰু যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।